আজি মই বনাম ঢোকলা। আহক তেনেহলে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ঢোকলা বনাবৰ কাৰণে মই এটা বাতি লৈছোঁ আৰু এই কাপটোৰ জোখত মই 2 কাপ বেচন লৈছোঁ। এখন চেকনিৰে ভালকৈ মই বেচনখিনি চালি ল'ম যাতে এটাও গোটা নাথাকে। এতিয়া ইয়াত মই দিম এই ডাঙৰ চামুচখনেৰে 2 চামুচ চুজি আৰু এই চামুচখনেৰে মই দিম আধা চামুচতকৈ কম নিমখ। মই দিম 1.5 চামুচ চেনি, দিম নেমু ৰস, জলকীয়া আৰু আদা পিচি লোৱা আৰু অলপ গাজৰ পিহনাত পিহি লৈছোঁ। অকণমান দিম হালধি। এই মিশ্ৰণখিনি মই ভালদৰে মিলাই লওঁ। অলপকৈ পানী দি মিশ্ৰণখিনি ভালকৈ মিলাই লওঁ আৰু অকণমান পানী দিম, ভালদৰে মিলাই লওঁ। খুব ডাঠো হ'ব নালাগে, খুব পাতলো হ'ব নালাগে, এনেকুৱা এটা জোখতে মই ৰাখি দিম। 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 10 মিনিটৰ পাছত মই গেছটো জ্বলাই দিছোঁ। ইয়াতে মই এটা চচ পাতি দিছোঁ। ইয়াতে দিম মই 2 গিলাচ পানী আৰু ইয়াত মই এডাল ষ্টেণ্ড দিছোঁ। ঢাকনাখন লগাই দিছোঁ। পানী উতলে মানে মই এইফালে এইখিনি চাওঁ কি হৈছে। এতিয়া ইয়াত মই দিম 1 পেকেট ইনো আৰু ইয়াতে মই অকণমান পানী দিম। একদম ডাবুল হৈ গৈছে খুলি পেলাই। ঢোকলাটো বনাবৰ কাৰণে মই পাত্ৰটো লৈছোঁ। ইয়াতে মই অলপ দিম ৰিফাইন, ভালকৈ সানি ল'ম। এতিয়া এই মিশ্ৰণখিনি ইয়াতে মই দি দিম। এইফালে ঢাকনাখন খুলি দিছোঁ। পানীখিনি উতলি আছে, এইফালে পানী উতলি আছে আৰু মই ইয়াতে এতিয়া বাতিটো দি দিম আৰু 25 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 25 মিনিটৰ পাছত এয়া ঢোকলাটো হৈ গৈছে। এয়া ধুনীয়াকৈ হৈ গৈছে। এতিয়া ঢোকলাটো ঠাণ্ডা হ'বৰ কাৰণে মই এইফালে নমাই থৈছোঁ। এতিয়া তৰকা বনাবৰ কাৰণে মই গেছটো জ্বলাই দিছোঁ। মই এটা কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হোৱাত মই ইয়াতে মিঠাতেল দিছোঁ। তেল গৰম হোৱাত ইয়াতে মই ক'লা সৰিয়হ দি দিছোঁ। ইয়াতে মই নৰসিংহ দিছোঁ। এতিয়া ইয়াত অলপ দি পানী দিছোঁ। চামুচ চেনি দিছোঁ, আধা চামুচ নিমখ দি ৰস দি দিছোঁ। ভালকৈ চেনিখিনি এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এয়া ঢোকলাটো ঠাণ্ডা হৈছে। এয়া ঢোকলাটো হৈ গৈছে। আপোনালোকে বাৰু এনেদৰে ঢোকলা বনাই খাইছে নাই? বহুতে হয়তো খাইছে। যিসকলে খোৱা নাই এবাৰ খাই চাব, খাবলৈ বহুত ধুনীয়া হয়। ঢোকলাটো বহুত ধুনীয়া হৈছে, একদম কোমল হৈছে, স্পঞ্জি হৈছে। এতিয়া ইয়াৰ ওপৰতে মই তৰকাটো দি দিম। এতিয়া মই ইয়াৰ ওপৰত দিম অলপ কেঁচা নাৰিকল। এইখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। কেঁচা নাৰিকল দিলে ঢোকলাৰ টেষ্টটো বহুত ধুনীয়া হয় খাবলৈ। আৰু ইয়াৰ ওপৰত দিছোঁ মই অলপ ধনিয়া পাত। ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এয়া ঢোকলা পৰিৱেশন কৰিব পৰা হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানেই। সকলো ভালে থাকক, সুস্থ হৈ থাকক। ধন্যবাদ।